হাই গাইজ, মাহিনৰ নাম মাহিৰ ৱৰ্ল্ডত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপুনি ভালে আছে। মই আজি পাকঘৰৰ পৰা অকণমান ওলাই আহিছোঁ, অকণমান বেলেগ ধৰণৰ ভিডিঅ' এটা বনাবলৈ লৈছোঁ। মই এই শীতকালৰ স্কিনৰ যতনৰ ওপৰত অকণমান কম। মই এক্সপাৰ্ট নহয়, কিন্তু মই যিখিনি স্কিনৰ যতন লৈ মই সুফল পাইছোঁ সেইখিনিকে আপোনালোকক জনাম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ভিডিঅ'টোৰ শেষৰ ফালে আপোনালোকক দেখাম। আজি আমাৰ ঘৰলৈ আলহী আহিব। আলহীখিনিৰ লগত আপোনালোকক অকণমান যদি সময় পাওঁ মই পৰিচয় কৰাই দিম। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। শীতকালত আমাৰ সমস্যাবোৰ বহুত হয়, যেনেকৈ ওঠ ফাটে, গুৰুহা ফাটে, আকৌ গাল চালবিলাক শুকাই যায়। এয়া হৈছে শীতকালত অতিমাত্ৰা তাপমাত্ৰা কমি অহাৰ কাৰণে এই ঠাণ্ডা বতাহ বয়, আৰু সেই ঠাণ্ডা বতাহে আমাৰ স্কিনৰ যিটো প্ৰাকৃতিক আৰ্দ্ৰতা, সেই আৰ্দ্ৰতাটো শুকুৱাই লৈ যায়, শুহি লৈ যায়। সেইকাৰণে আমি শীতকালত যিমান পৰা যায় সূৰ্যৰ ডাইৰেক্ট ৰশ্মিৰ পৰা ছালখন বচাই ৰাখিব লাগে, ৰ'দৰ পৰা বাচি থাকিব লাগে, আৰু সম্পূৰ্ণ গা ঢাকা কাপোৰ পিন্ধিব লাগে। আৰু গা ধুলেও অতিমাত্ৰা গৰম পানীৰে গা ধুব নালাগে, একদম কুহুমীয়া পানীৰে গা ধুব লাগে। আৰু যিমান পৰা যায় চাবোন এভইড কৰি চলিব লাগে। তেনেকুৱা এই মাৰ্কেটত ক্লিনজিং লোচন পায়, সেইবিলাক ব্যৱহাৰ কৰিব লাগে। আৰু এনেকৈ প্ৰাকৃতিকভাৱেও আছে বহুতো উপায়, সেইবিলাক পৰাপক্ষত ব্যৱহাৰ কৰিব লাগে। গা ধোৱাৰ পাছত একদম গামোচাৰে ঘঁহি মানে গাত লাগি থকা পানীখিনি মুচি পেলাব নালাগে, শুকুৱাই পেলাব নালাগে। গাটো এনেই জাষ্ট টুকি দিব লাগে। টুকি দিয়াৰ পাছত গাটো অকণ ভিজা হৈ থাকোঁতে যিকোনো অইল ব্যৱহাৰ কৰিব, গোটেই গাতে এপ্লাই কৰিব পাৰে। যেনেকৈ কোকোনাট অইল বা অলিভ অইল বা তেনেকুৱা ধৰণৰ যি আপোনালোকে চুইটেবল বুলি ভাবে সেইটোকে ব্যৱহাৰ কৰিব। মই কিন্তু আগতে এটা মই ভিডিঅ'ত দিছিলোঁ, মই গ্লিচাৰিন, গোলাপ জল আৰু এই নেমু টেঙাৰ ৰসৰ যিটো মিশ্ৰণ, মই সেইটোহে ব্যৱহাৰ কৰোঁ। সেইটো ব্যৱহাৰ কৰি মই 100% মানে ভাল ৰিজাল্ট পাইছোঁ। একদম 12 ঘণ্টাই মোৰ মানে হাত ভৰি একদম ভাল হৈ থাকে, অকণো মানে শুকান অনুভৱ নকৰোঁ। মই সেইটো ব্যৱহাৰ কৰোঁ। এতিয়া আহক মই সাধাৰণতে কি ব্যৱহাৰ কৰোঁ সেইখিনি মই দেখাওঁ আপোনালোকক। মই সাধাৰণতে ওঠত মই ভেজকুৰাটো লগাওঁ, খুব ভাল পাওঁ। ভেজকুৰা গোন্ধটো ভাল লাগে। আৰু কেতিয়াবা মই এই হিমালয় লিপ বামটো লগাওঁ। তাৰপাছতে SPF 25 যুক্ত লোটাছৰ এইটো লগাওঁ, ক্ৰীম লগাওঁ, হোৱাইট ব্লু। আৰু মই ঘৰৰ পৰা ওলাই গ'লেহে, এই দিনটোৰ কাৰণে ওলাই গ'লে মই এই ছানস্ক্ৰীণ ব্যৱহাৰ কৰোঁ। লোটাছৰ ছানস্ক্ৰীণ হয় এইটো, ছানব্লক ক্ৰীম, এইটো ভাল লাগে লগাই। তাৰপাছত আৰু মই এই ৰূপমন্ত্ৰ লগাওঁ। ৰূপমন্ত্ৰটো মই খুব ভাল পাওঁ। ৰূপমন্ত্ৰ লগালে আৰু বেলেগ ফেয়াৰনেছ ক্ৰীমৰ দৰকাৰে নাই। তাৰপাছত আৰু এই বেটিজানহঁতৰ এয়া বেবী পাউডাৰটো আছে, হিমালয় বেবী পাউডাৰ, মই ভাল পাওঁ লগাই। এইটো হিমালয় বেবী পাউডাৰ, এইটো লগাওঁ। আৰু বছ আৰু লিপষ্টিক আইলাইনাৰ লগাওঁ। বছ, মোৰ হৈ যায় মেকআপ। की बाजी करनी होती हिंदी को ना, ये पूरा हिंदी को बोलक कथा पाती নাজৰিন হয় মোৰ দাদা শহুৰৰ ছোৱালী। এয়া নাজৰিনৰ ল'ৰা দানিছ। ইমানেই ফূৰ্তি পাইছে সিহঁতে, আমাৰ বেটাজানহঁতে বেটিজানেও খুব ভাল পাইছে। এই নাজৰিনৰ ছোৱালী এজনী আছে, নীলোফাৰ, তাই বেটিজানৰ লগৰ হয়। বিৰাট ভাল পাইছে, তেওঁ খেলিছে এয়া বন্দুক লৈ দুয়োটাই মিলি। আৰু বেটিজানে আৰু নীলোফাৰে খুব কথা পাতিছে, দুইজনী একেলগ হৈ এয়া খুব কথা পাতিছে, বহুত দিনৰ মূৰত লগ পাইছে। আৰু এনেও মানে দাদাটোৰ ছোৱালীকেইজনী খুব ভাল। আমাৰ একদম বাই ভনীৰ নিচিনা, বিৰাট ভাল। ফাৰহানাও আহিছে। ফাৰহানা নগাঁৱত থাকে, নাজৰিন দেৰগাঁৱত থাকে। এয়া সিহঁতক ভাত দিছোঁ, যাবলৈ হৈছে আৰু খৰধৰ কৰিছে। মই সোনকালে ভাত পানী বনাই লৈছোঁ কথা পাতিম বুলিয়ে, কিন্তু সিহঁতি অহাত দেৰি হৈ গ'ল যে। আনকালেতো একদম পূৰা বহি লওঁ কথা পাতিবলৈ। এয়া তাৰ নাজৰিনৰ হাজবেণ্ড হয়, আজাদ, ভাত খাই আছে। যদিও সিহঁতি অকণমান সময়ৰ কাৰণে আহিল, তথাপিও বহুতেই ভাল লাগিল। একদম নিজৰ মানে বাই ভনী লগ পোৱাৰ নিচিনা লাগিল। খুব ভাল লাগে সিহঁতৰ লগত কথা পাতিও। সিহঁতক একদম মানে বৌয়েক বুলি নাভাবে, একদম নিজৰ বাই ভনীৰ নিচিনা সকলো কথা পাতোঁ আমি।
আমাৰ আলহী গ'ল, ময়ো ভাত পানী খাই আজৰি হৈ ভাবিছোঁ এটা নাইট ক্ৰীম ঘৰতে বনাওঁ। মই তাৰ কাৰণে মোক 4টা বস্তু লাগিব। তাৰ আগতে মই এইটো খালী কণ্টেইনাৰ এটা লৈছোঁ আৰু 4টা বস্তু হৈছে এল'ভেৰা জেল, বাদাম অইল আৰু ভিটামিন ই কেপচুল আৰু গোলাপ জল। এই এল'ভেৰা জেল এইটো হৈছে পতঞ্জলিৰ হয়। ইয়াৰ মই এচামুচ ল'ম, সৰু চাহ চামুচ এখনৰ এচামুচ, বাদাম অইল এচামুচ, তাৰপিছতে গোলাপ জল এচামুচ আৰু ভিটামিন ই কেপচুলটো এটা। গোটেইকেইটা বস্তু ভালদৰে এনেকৈ এই কণ্টেইনাৰটোতে ঢালি লৈ মিক্স কৰিব লাগে। মিক্স কৰি একদম ধুনীয়া হৈ যায়, ক্ৰীমৰ নিচিনা হৈ যায়। এইটো ৰাতি শোৱাৰ আগত ধুনীয়াকৈ কটনেৰে গোলাপ জল দি মুখখন একদম ভালকৈ ক্লিন কৰি ইয়াক এপ্লাই কৰিব লাগে। এনেকুৱা চাৰ্কুল টাইপ ঘঁহি চাৰ্কুল টাইপ মানে লগাব লাগে। লগোৱাৰ পাছত পিছদিনাখন আপুনি স্কিনখনৰ ডিফাৰেঞ্চ চাব, একদম এক্সট্ৰা হৈ যায়, গ্ল' আহে, খুব ভাল লাগে। মুখৰ যিবিলাক দাগ থাকে সেই দাগবিলাক যায়, আকৌ এই ডাৰ্ক স্পটছ যিবিলাক থাকে সেইবিলাক যায়, বয়সৰ যিবিলাক হেৰি পৰে আঁচোৰ পৰে সেইবিলাক যায়। মুঠতে সকলো ফালৰ পৰা এল'ভেৰা জেলটোতো স্কিনৰ কাৰণে বিৰাটেই ভাল আৰু গোলাপ জলো ভাল। ভিটামিন ই বিষয়টো ক'বই নালাগে, সকলোখিনিয়ে ভাল। এইটো বস্তু মই বেষ্ট পাইছোঁ কাৰণ মাৰ্কেটত বহুত আছে এই নাইট ক্ৰীম, কিন্তু তাৰ দামো বহুত বেছি, ব্যৱহাৰতো সিমান সুফল পোৱা নাযায়। কিন্তু এইটো মই বহুতকেইটা ভিডিঅ' চালোঁ, ভিডিঅ' চাই লোৱাৰ পাছত এইটো মই বেষ্ট পাইছোঁ, সেইকাৰণে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ এইটো বস্তু। আশা কৰিছোঁ আপোনালোকে মোৰ এই টিপছটো ব্যৱহাৰ কৰি ভাল ফল পাব। আৰু এয়া চাওক, মই ধুনীয়াকৈ মিক্স কৰি দিছোঁ। আৰু এটা কথা, এই দামৰ ক্ষেত্ৰতো বৰ বঢ়িয়া মানে। আৰু এই বাদাম অইলটোতো 199 লয়, এইটো বহুত দিন যাব। আৰু ভিটামিন ই কেপচুলটোৰ দামটো তেনেই কম, 34 টকা লয়। তাত 10টা কেপচুল আছে, খুব ধুনীয়া। বিশেষকৈ আমাৰ কাৰণে, আমাৰ এই হাউচৱাইফৰ কাৰণে বৰ বঢ়িয়া, মই বৰ ভাল পাইছোঁ। এই ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে শেষলৈকে চাব আৰু মই দিয়া টিপছটো ব্যৱহাৰ কৰিব। আজি ভিডিঅ'টো আপোনালোকক অকণমান হ'লেও উপকৃত কৰিলে মই সুখী হ'ম। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাইছে আপোনালোকে। মাহৰিন ৱৰ্ল্ডক লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু তাইক আগবাঢ়ি যোৱাত সহায় কৰিব। আজিলৈ আহোঁ, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। তেতিয়ালৈকে বাই।